जुबिली दिनै जिहेतु नोंथाङा बे नैबे जितु सिलभार जुबिली दिमाकुचि बड'लेण्ड गेलान्स वर्ल्ड काप बेखौ बेखेवनानै माबायदि टीम संखौ बेखेवनानै टीम संखौ बेखेवनानै आं ओरैबायदि माने गावखौनो प्राउड फिल खालामदों आरो खारन बेयावहाय जोबोद रेसपेक्टेबल सारमोन दंमोन बिनि गेजेराव फैनानै दिनै बे गानखौ लन्च खालामनानै आंनि थाखाय टुर्नामेन्टआ देग्लाय 25 बोसोर जाफैबाय आरो बेखौ सिलभार जुबिली खुंफुंनो जोङो साखाफारा जागासिनो दङ आरो तार কাৰণে আমি আজি সিলভার জুবিলিটো স্পেশাল কৰিবৰ কাৰণে থিম সং আমি আজি লঞ্চিং কৰিব লৈছো এই সিলভাৰ জুবিলি লঞ্চিং প্ৰগ্ৰামত উপস্থিত আজিৰ মুখ্য অতিথি মিটিংকা নাৰ্জাৰী তেখেতে কাৰ্বিংলৰ পৰা আমাৰ ইয়ালৈ উপস্থিত হৈছে থিম সং ৰেডি কৰা আৰু গীত গোৱা থিম সংখন গোৱা ফুকন বড় সিংগাৰ নিতামণি বড় আৰু এজনী সিংগাৰ আছিলে সেলফ মেড রানী তেখেতে আহিব পৰা নাই আৰু এই থিম সংখন লিখিছিলে আমাৰ টুৰ্নামেণ্টৰ চেয়াৰমেন মাননীয় জোচান বড়ো তেখেত আজিৰ এই প্ৰগ্ৰামত উপস্থিত আমাৰ টুৰ্নামেণ্ট কমিটিৰ চেয়াৰমেন ৱৰ্কিং প্ৰেচিডেণ্ট কনভেনাৰ আমাৰ ডিমাকুচি আঞ্চলিক কেপচুৰ সভাপতি আৰু কৰ্মকৰ্তাসকল ডিমাকুচি স্পৰ্টছ এছ'চিয়েশ্যনৰ সভাপতি জেনেৰেল ছেক্ৰেটাৰী আৰু কৰ্মকৰ্তাসকল ডিমাকুচি অঞ্চলৰ ইণ্টেলেকচুৱেলসকল শিক্ষকসকল বিভিন্ন শিক্ষা অনুষ্ঠানৰ শিক্ষকসকল সকলোকে মই আজিৰ থিম সং লঞ্চিং প্ৰগ্ৰামত আপোনালোকক আদৰিছোঁ আজিৰ থিম সং লঞ্চিং প্ৰগ্ৰাম এইখন আমি আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰথমতে Beresia bidersba senang syariu kumsia sadebada Perlau bikaya Tengsi hurniuna Samjayo kerami kata Payasaliyo Gemen ketang আমি যে কমিটিৰ হৈ কাম কৰি আছে এইখিনিয়ে কৰিব নোৱাৰিব আমাৰ ডিমাকুচি অঞ্চলৰ যিমানখিনি জাতি জনগোষ্ঠী আছে আমি সকলোৱে একেলগে হৈ ইউনিটিৰে আমি কাম কৰিব লাগিব তেতিয়াহ'লে আমি যি উদ্দেশ্য লৈ পেলাই আমি বড়োলেণ্ড গেলেঞ্চ ৱৰ্ল্ড কাপ ফুটবল টুৰ্ণামেণ্টটো কৰি আহিছে এইটো এটা আমাৰ সফল হ'ব আৰু এই ডিমাকুচিখন মানে ভাৰতবৰ্ষৰ এটা জনাজাত ঠাই হিচাপে আমি গঢ়ি তুলিব পাৰিম আমি এইটো আশা কৰিছোঁ এই বড়োলেণ্ড গেলেঞ্চ ৱৰ্ল্ড কাপ ফুটবল টুৰ্ণামেণ্ট আমাৰ যিবিলাক এই অঞ্চলৰ শান্তিৰ কাৰণে বা আমাৰ এই অঞ্চলখন উন্নতিৰ দিশত লৈ যাবৰ কাৰণে এটা সময়ত যিটো মুভমেণ্ট কৰিছিলে এই মুভমেণ্টত যিবিলাক শ্বহীদ হৈছিল তেওঁলোকৰ নামটো লৈ পেলাই তেওঁলোকৰ নামটো যাতে আমাৰ এই অঞ্চল হয় আমাৰ এৰিয়াত মাত্ৰ নহয় যারা ভারতবর্ষত যাতে তেওঁলোকৰ নামটো অমৰ হৈ থাকে এই উদ্দেশ্য লৈ পেলাই আমি বড়োলেণ্ড গেলেঞ্চ ৱৰ্ল্ড কাপ भाइरासनि थाखाय बोसोरनै होनो हायाखैमोन जोंहा नैरोजा नैजियावनो जोङो खुंनांगौमोन बिबायदियासो नाथाय जोङो देग्लाय खुंनो मोननाया मोनसेथिं जों मोजां जाहैबाय मानो होनब्ला भारतबर्षआ 75 ইয়াर्स इन्डिपेन्डेन्ट डे जादों आमी माने
এই 25 বছৰীয়া সিলভাৰ জুবিলী আমি 2 বছৰ আগতে কৰিব লাগিছিল কিন্তু কৰোনা ভাইৰাছে আমাক এটা কাৰণত ভাল কৰিলে যে 25 বছৰটো আমি এই বছৰ পাতিব পাৰো যাৰ লগত সংগতি ৰাখি যে ভাৰতবৰ্ষই 75 বছৰ মানে স্বাধীনতা পালন কৰিছে গতিকে 100 বছৰ যেতিয়া ভাৰতবৰ্ষই এই ইণ্ডিপেণ্ডেন্স পালন কৰিব তেতিয়া আমি গোল্ডেন জুবিলী পালন কৰিব পাৰো হয়তো আমি নাথাকিব পাৰো মানে আমি এটা কাৰ্যকৰী নীতি পাইব লাগিব আমাৰ মুখ্য অতিথি মিচিংগা নাজানি তেখেতক গাইছত আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ I would like to request Mitinga Nazari to come over, guys. She is from Gaming-99A. Bodo filmmaker. আমি সকলোৱে জানে আমাৰ অসমীয়া legendary singer ভূপেন হাজৰিকাই কৈছিলে কাৰ্বি মানে পাহাৰ আৰু আংলং মানে মানুহ আৰু তেখেতে কাৰ্বি আংলঙৰ পৰা আহিছে মিচিংগা নাজাৰি কাৰণে হাত চাপৰি দিব লাগে আৰু তেখেতক আজিৰ অফিচিয়েল টিম সং বড়োলেণ্ড গেলান্স ৱৰ্ল্ড কাপ ফুটবল টুৰ্ণামেণ্ট এই টুৰ্ণামেণ্টৰ অফিচিয়েল টিম সংখন নিজৰ ভাষণৰে উদ্বোধন কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ প্ৰথমতে মই ছাৰহঁতক আৰু মেমহঁতক সেৱা খোজোঁ কাৰণ আহি পাওঁতে অলপ দেৰি হ'ল আৰু আজি লগতে 75 ইণ্ডিপেণ্ডেণ্ট ডেৰ ছাৰ আৰু মেমহঁতৰ চবকো মই মোৰ ফালৰ পৰা উইছটো যাচিছোঁ আৰু আজি মই লঞ্চিং প্ৰগ্ৰাম অফিচিয়েল টিম সং অফ চিলভাৰ জুবিলী চেলিব্ৰেশ্যনত আহিব পাৰি বহুত ভাল লাগিছে কাৰণ এইটো অৰ্গেনাইজাৰ ছাৰহঁতৰ কাৰণে হৈছে অৰ্গেনাইজাৰ ছাৰহঁতৰ কাৰণে মই আজি ইমান আমাৰ ইয়াত ৰেছপেক্টেবল ছাৰ আৰু মেমহঁতে আছে ইয়াত মই আজি ছাৰহঁতৰ আগত মই উপস্থিত হ'ব পাৰিছোঁ ইয়াৰ বাবে মই আৰু এবাৰ অৰ্গেনাইজাৰ ছাৰহঁতক থেংকছ জনাইছোঁ আৰু আমাৰ আহি থকা 25 বড়োলেণ্ড গেলেন্স গোল্ড কাপ ফুটবল টুৰ্ণামেণ্ট 2022 to 25 ছেপ্টেম্বৰত যোনটো হ'ব লগা আছে সেইটো যদি ভালে ভালে হৈ যায় একো যদি তাত প্ৰব্লেম নহয় সেইটোৱে মই কামনা কৰোঁ আৰু সেইটোৱে মই আজি কৈ পেলাই মই সামৰি ৰাখিছোঁ থেংক ইউ ছ' মাছ আৰু মই আজি ইয়াতে অফিচিয়েল টিম সং অফ চিলভাৰ জুবিলী সংটো মই আজি ইয়াতে লঞ্চ কৰি দিছোঁ আৰু থেংক ইউ Bodoland Gallants World Cup Football Tournament Crew. Bodoland Gallants World Cup Football Tournament. Online online kini zutuma. Bodoland Gallants World Cup Football Tournament. जितु सिल्भार जुबिली दिमाकुchi बोडोलेण्ड गेलान्स वर्ल्ड काप बेखौ बेखेवनानै माबायदि टिम संखौ बेखेवनानै टिम संखौ बेखेवनानै आं ओरैबायदि माने गावखौनो प्राउड फिल खालामदों आरो कारन बेयावहाय जोबोद रेसपेक्टेबल सारमोन दङ बिनि गेजेराव फैनानै दिनै बे गानखौ लन्च खालामनानै आंनि थाखाय माने बहुत माने गिदिर माने मोजां आरो रायजो राजाखौ मा होनना खावलायगोन रायजो राजाखौ बेखौ खावलायगोनदि रायजो राजाफोरा बहुत मोजां मोनगोन माने बयनिबो फेभरेट सिंगारानो दंखायो बे फुटबलानो बिथांमोननियानो रोजाबदों गानखौहाय आरो जोंनि गेजेरावहाय फुटबल प्रग्रामफोर जायोबा बेफोरबायदि माने गान
অতিথি সন্মানীয় আমাৰ বড়োলেণ্ডৰ তথা আমাৰ অসমৰ সকলোৰে পৰিচিত এজনী আমাৰ শিল্পী এক্ট্ৰেছ আমাৰ মিঠি নাৰ্জাৰী আজি আমাৰ প্ৰগ্ৰামটো আহি পেলাই ইয়াত ইমিগ্ৰেশ্যন ৰিলিজ কৰি দিয়াৰ বাবে মই তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ आं गोसो गोरबोजों बिथांखौ साबायखर बावदों बिथाङा गोजाननिफ्राय फैनानैबाबो जोंनि हांख्रायनाय लेखायै बिथाङा फैनानै जोंनाव बेवहाय मेथाइखौ रिलिज खालामनानै होफैनो थाखाय आं फिनहै टुर्नामेन्ट कमिटिनि जानानै आरो डिमाकुसिनि हिसाबै डिमाकुसियान हिसाबै बिथांखौ आं गोसो गोरबोजों खुलुमनाय बावबाय थेंक इउ आरो लोगोसे जाय माने बिथाङा जोंनि बे टीम समखौ माने खननानै बे माने टीम समखौ बा बे नेशनेल फुटबल टुर्नामेन्टखौ मोनसे गोजौ थाखोसिम लांनो थाखाय जे मोनसे गावनि मिलौहाब गारांजों मेथाइखौ खननानै मोनसे मोजां मोनसे खोनाथावना मोनसे मेथाइ टीम सं बिथाङा रोजाबनानै होबाय बिथां फुकन बर' बिथांखौ आं रोजा रोजा साबायखर बावबाय आरो लोगोसेनो जोंनि अनानाव अनजालि बिनानाव बिथां नितुमनि बर' बिथांखौबो मेथाइफोर खननानै होनायनि थाखाय आङो रोजा रोजा साबायखर बावबाय आरो लोगोसेनो जोंनि डेपुटि स्पिकार एक्स डेपुटि स्पिकार मानगोनां नेरसोन बर' बिथाङा बे टुर्नामेन्टखौ लानानै बिथाङा मेथाइ सुजुदों आरो बिथाङा जोंनि ओनसोलनि उथिफुनाय मेथाइ खनगिरि बिथांमोनखौ लानानै बिथाङा खन होनायनि थाखाय आं बिथांखौबो गोसो गोरबोनिफ्राय रोजा रोजा साबायखर बावबाय आरो आशा কৰিছোঁ আজি আমাৰ যি কমিটিৰ সকলোৱে ইয়াত উপস্থিত থাকি এই লঞ্চিং প্ৰগ্ৰামটো সাফল্যমণ্ডিত কৰিলে তাৰবাবে মই টুৰ্নামেণ্ট কমিটিৰ হৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকল আমাৰ সাংবাদিক বন্ধু তেখেতৰ কাৰণে আপোনালোকে সকলোৱে হাত চাপৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ ধন্যবাদ আৰু সময় অতি কম গতিকে বেছি দীঘলীয়া নকৰোঁ আৰু এটা প্ৰগ্ৰাম আছে গতিকে সকলোলৈ এই সময়ত সহযোগ কৰি ইয়াত আহি পেলাই আমাৰ প্ৰগ্ৰাম ছাকচেছ কৰাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভাৰতৰ আমাৰ স্বাধীনতা দিৱস উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ 75 ইয়াৰ্ছৰ যি আমাৰ উৎসৱ গতিকে এই স্বাধীনতা দিৱস উপলক্ষে মই দেৰিকে হ'লেও আপোনালোকক সকলোলৈ স্বাগতম আৰু শুভেচ্ছা যাচি সমাপ্ত কৰিব বিচাৰিছোঁ ফুটবল খেলে স্वस्थ रहिए जय बोडोलैंड जय जय बोडोलैंड गोल्ड कप जय बोडोलैंड गेलान गोल्ड कप टूर्नामेंट गेलान बोडोलैंड गेलान गोल्ड कप सिल्वर जुबली लॉन्ग लिव थैंक यू